মানুহে কয় মই বোলে অহংকাৰী আৰু কিছুমানে কয় মই বোলে অত্যাচাৰী। আচলতে অহংকাৰী আৰু অত্যাচাৰী এই দুটাৰ ভিতৰত মই এটাও নহয়। মই বহুত আচলতে মৰমীয়াল মানুহ। যোনে লগ পায় তেওঁলোকে হয়তো গম পায়। আচলতে মানুহ অত্যাচাৰী আৰু মানুহ অহংকাৰী কেতিয়া হয়? যেতিয়া মানুহক কোনোবা আপোনজনে মনত আঘাত কৰে আৰু বিশ্বাসত আঘাত কৰে আৰু কি ক'ম, ক'বলৈ কোনো ভাষা নাই, তেতিয়াই আচলতে মানুহ অত্যাচাৰী হয় আৰু মানুহ অহংকাৰী হয়। অহংকাৰ কাক লৈ কৰিম? একোতো তোমাৰ যিটো আছে মোৰো সেইটোৱে আছে, আৰু তুমি যেনেকৈ খাইছা মই হয়তো তেনেকৈ নাখাব পাৰোঁ বা তাতকৈ কমকৈ মানে কম পইচাৰে কম বস্তু খাব পাৰোঁ, কিন্তু খাইছোঁতো, সকলোৱে খাই আছে, এমুঠি হ'লেও খাই আছে, সকলোৱে খাই আছে। গতিকে অহংকাৰ কৰিব লগা একো নাই। কিন্তু আপোনজনে মনত যেতিয়া আঘাত দিয়ে তেতিয়া মানুহ ইমানেই কঠোৰ হয়, যেনেকৈ ময়ো বহুত কঠোৰ হৈছোঁ। বহুত অভিজ্ঞতাই মানে শিকাইছে। সেইকাৰণে তুমি ক'ব পাৰা মই অহংকাৰী আৰু মই অত্যাচাৰী। আই ডোণ্ট কেয়াৰ।